নমস্কাৰ, মই ৰাবিয়া বেগম। কবি বিনয় দাসৰ কথাৰে আজি এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম প্ৰেমৰ খেতিয়ক। প্ৰেমৰ খেতিয়ক। কোনো নিশ্চয়তা নাই জানিও পিতায়ে বৰষুণ জাকক বিশ্বাসত লয়। কপালৰ ঘামবোৰ বন্দিকি থৈ আশাবোৰ ধাৰে লয়। পিতায়ে জানে বৰষুণ জাকে বিশ্বাসঘাতকতা কৰক বা নকৰক, ৰদে শুহি লোৱা ঘামবোৰ আৰু ঘূৰি নাহে। কোনো নিশ্চয়তা নাই জানিও পিতায়ে এনেকৈ বৰষুণৰ প্ৰেমত পৰে। পিতায়ে আয়ৰ বিশ্বাসী খনিকৰ, মই আই পিতায়ৰ এটি বিশ্বাসী সপোন দিঠকত পৰিণত নহ'ব পাৰে, তথাপি আই পিতায়ে মোৰ ওপৰত বিশ্বাস ৰাখে। কাৰণ গধুৰ জীৱন এটা কঢ়িয়াই আনিবলৈ এটি বিশ্বাসী সপোন লাগে। কোনো নিশ্চয়তা নাই জানিও মই তোমাক বিশ্বাসত লৈছোঁ। অনুপৰ মোৰ হৃদয়খন তোমাক আদিলৈ বলি দিছোঁ। এই নিশ্চয়তা নথকা প্ৰেমৰো এক সুকীয়া আমেজ আছে। ধন্যবাদ।